ভাৰত পেট্ৰলিয়াম কৰ্পোৰেচন লিমিটেডৰ ফালৰ পৰা বহুকেইটা টেকনিক্যাল পোষ্ট মুকলি কৰি দিয়া হৈছে। ইয়াত টোটেল যদি কওঁ প্ৰায় 200টামান টেকনিক্যাল পোষ্ট মুকলি কৰি দিয়া হৈছে আৰু এই পোষ্টবিলাক মুম্বাই আৰু কোচি ৰিফাইনাৰীৰ পৰা মুকলি কৰি দিয়া হৈছে। এই যিখিনি পোষ্ট ওলাইছে এইবিলাকত আপোনালোকক 26,500ৰ পৰা 34,000 লৈকে দৰমহা দিয়া হ'ব। ইয়াৰ ভেকেন্সি বিলাকৰ যদি কথা কওঁ, প্ৰচেছ টেকনিচিয়ানৰ টোটেল 60টা পোষ্ট ওলাইছে। ইয়াৰ কাৰণে আপোনালোকক কেমিকেল ইঞ্জিনিয়াৰিঙত ফুল টাইম ডিপ্লোমা থাকিব লাগিব। এছচিৰ 8টা, এছটিৰ 14টা, OBC যিসকল NCL তেওঁলোকৰ কাৰণে 2টা, EWSৰ 6টা আৰু আনৰিজাৰ্ভ কেটেগৰীত 30টা ভেকেন্সি ওলাইছে। দ্বিতীয় পজিশনটো হৈছে প্ৰচেছ অপাৰেটৰ বা অপাৰেটৰ। ইয়াৰ টোটেল 64টা ভেকেন্সি ওলাইছে। কোচি ৰিফাইনাৰীত ওলাইছে এইটো ভেকেন্সি। তাৰ পাছৰ যিটো ভেকেন্সি ওলাইছে সেইটো টেকনিচিয়ান বা অপাৰেটৰ, এইটো মেকানিকেলত। ইয়াত টোটেল 13টা পোষ্ট ওলাইছে। তাৰ পাছৰ ভেকেন্সিটো হৈছে টেকনিচিয়ান, ইয়াত টোটেল 17টা ভেকেন্সি ওলাইছে। কোৱালিফিকেশ্যন ক্ৰাইটেৰিয়াৰ বিষয়ে যদি কওঁ, প্ৰথম যিকেইটা ভেকেন্সি ওলাইছিলে, যিকেইটা কেমিকেল বিচাৰিছিলে, তাত আপোনালোকৰ ডিপ্লোমা থাকিব লাগিব কেমিকেল ইঞ্জিনিয়াৰিঙত নতুবা কেমিকেল টেকনলজিত থাকিব লাগিব। আৰু তাৰ পাছৰ যোনটো ভেকেন্সি ওলাইছিলে, যিটো মেকানিকেলত ওলাইছিলে, তাৰ কাৰণে আপোনালোকৰ মেকানিকেল ইঞ্জিনিয়াৰিঙত ডিপ্লোমা থাকিব লাগিব। আৰু শেষৰ যোনটো ভেকেন্সি ওলাইছিলে ইলেক্ট্ৰিচিয়ান, তাৰ কাৰণে আপোনালোকৰ ডিপ্লোমা থাকিব লাগিব ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত নতুবা ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিকেল ইঞ্জিনিয়াৰিঙত বা ইলেক্ট্ৰিকেল পাৱাৰ চিষ্টেম বা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং তাৰ ওপৰত যদিও আছে তেতিয়াহ'লে আপোনালোকে এই ভেকেন্সিসমূহত এপ্লাই কৰিব পাৰিব। আৰু ইম্পৰ্টেণ্ট যিবিলাক ডেট আছিলে, ডেটবিলাকৰ বিষয়ে যদি কওঁ, ইয়াৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম অলৰেডি ষ্টাৰ্ট হৈ আছে। ইয়াৰ লাষ্ট ডেট 13 আগষ্টত। গতিকে আপোনালোকে 13 আগষ্টৰ আগতীয়াকৈ যদি এই ভেকেন্সিসমূহত এপ্লাই কৰিম বুলি ভাবিছে তেতিয়াহ'লে এপ্লাইটো কৰি ল'ব।